Hi everyone, Selima's Kitchen and Vlogs or another video লৈ আপোনালোকক মই সেলিমাই স্বাগতম জনাইছো। আজি মই লৈ আহিছো চিকেন বিৰিয়ানী ৰেচিপি এটা। চিকেন এগ বিৰিয়ানী। ইয়াতে মই প্ৰথমতে পিয়াজ অলপ কাটি এনেকৈ ফ্ৰাই কৰি ললো। তাৰ পিছত মই মাংসখিনি ধুই মেৰিনেট কৰি লম। এয়া অলপমান মই চিকেন লৈছো। চিকেনখিনিত মই 3 টেবুল স্পুন দৈ দিছো। তাতে আপোনালোকে টেঙা আৰু দিব বিচাৰিলে নেমু চেপি দিব পাৰে। নেমুটো দিলেও ভাল টেষ্ট আহে, ধুনিয়া ভিতৰটো জুচি হৈ থাকে। আৰু ইয়াতে মই গোটেই মছলাখিনি দি ললো, হালধি পাউডাৰ, জলকীয়া পাউডাৰ, তাৰ পিছত সোৱাদ অনুসৰি নিমখ, তাৰ পিছত জিৰা পাউডাৰ আৰু চিকেন মছলা থাকিলে আপোনালোকে চিকেন মছলাও দিব পাৰিব। আৰু মই ইয়াতে কাটি লোৱা ঘৰতে বনাই লোৱা মই চিলি ফ্লেক্স দিছো। আপোনালোকে এটো অপচনেল হয়, নিদিলেও একো নহয়। ৰঙা জলকীয়া গুড়ি পাউডাৰটো আমি দিছোৱে। আৰু ইয়াতে বিৰিয়ানী মছলাও মই দিম 1 টিস্পুন মান। আৰু মই এনেকে চাহ খোৱা চামুচেৰে 2 চামুচ মিঠাতেলো দি দিছো। আৰু মই এটো শাহী বিৰিয়ানী মছলাটো ইউজ কৰিছো। আপোনালোকে যিকোনো ব্ৰ্যান্ডৰে ল'ব পাৰিব। এতিয়া ভালদৰে হেখিনি মই মেৰিনেট কৰি ৰাখি দিম 15-20 মিনিটৰ কাৰণে। আৰু ইফালে পানী অলপ উঠাই দিলো ভাতৰ কাৰণে। প্ৰথমতে চাউলখিনি মই 70% কুক কৰি লম। প্ৰথমতে সোৱাদ অনুসৰি নিমখ আৰু ঘি অলপ দি চাউলখিনি তাতে মই 3-4 বাৰ মই ধুই আগতীয়াকৈ থৈ দিছো 5 মিনিটৰ কাৰণে। এতিয়া পানীতে দি দিম, পানী উতলি গ'ল। চাউলখিনি 70% কুক হোৱাৰ পিছত আমি পানীখিনি অতৰাই চাউলখিনি টুকি লম। এতিয়া ইয়াতে মই গৰম মছলাও দি দিছো। আপোনালোকে ইয়াত তেজপাতো ব্যৱহাৰ কৰিব পাৰিব, মই তেজপাতো ব্যৱহাৰ কৰা নাই। এতিয়া আমাৰ চাউলটো হৈছে নে চাবলৈ চাওক। এনেকে এটা পিটিকি চালে হাতত মাজৰ অংশটো অকমান গোটা গোটা থাকিব, সেইখন চাই পেলাই আপোনালোকে হেই কৰিব, নমাই দিব। এতিয়া এটা কুকাৰ পাতি ললো। আজি মই কুকাৰতে বনাম চিকেন এগ দম বিৰিয়ানী। তেলখিনি এতিয়া গৰম হোৱাত মই জিৰা আৰু গৰম মছলা অলপমান দি দিলো। আপোনালোকে ইয়াত তেজপাত আৰু জালুক, ষ্টাৰ ফ্ৰুট সকলো ধৰণৰ গৰম মছলা ইউজ কৰিব পাৰিব। মই বেছি মানে মছলা ইউজ কৰা নাই, একেবাৰে সহজতে বনাই দেখুৱাইছো আপোনালোকক। আপোনাৰ ঘৰতে থকা মানে সবৰ ঘৰতো থাকেই ন গৰম মছলা। যিখিনি বস্তু সকলোৰে ঘৰত থাকে আমি সেইখিনি দিয়ে বনাই দেখুৱাব বিচাৰিছো মই। আৰু এটা ডাঙৰ হ্যান্ডফুল পিয়াজ এনেকে চপ কৰা কাটি দিলো তাত। তাৰ পিছত পিয়াজখিনি ব্ৰাউন কালাৰ হোৱাৰ পিছতে আদা নহৰু পেষ্টটো ঢালি দিলো। আদা নহৰু পেষ্টটো দিয়াৰ পিছতে মই ভালদৰে আদা কেঁচা গোন্ধটো, নহৰু কেঁচা গোন্ধটো যোৱালৈকে ভাজি লম। এতিয়া মেৰিনেট কৰি ৰাখা চিকেনখিনি ইয়াতে ঢালি দিম। আৰু চিকেনটো আপোনালোকে যদি ওভাৰনাইট মেৰিনেট কৰি ৰাখে তেতিয়া আৰু টেষ্টি হয় খাবলৈ। এতিয়া পিয়াজটো ভাজা হৈ গ'ল, চিকেনখিনি মই দি দিছো। এতিয়া চিকেনখিনি মই ধুনীয়াকৈ ভাজি লম 5 মিনিটৰ কাৰণে। তাৰ পিছত অকণমান পানী দি আকৌ উতলিব দিম, ভালকৈ সিজিব দিম মাংসটো। মই লোকেল চিকেন ইউজ কৰিছো, আপোনালোকে ব্ৰইলাৰো ল'ব পাৰিব। এতিয়া মোৰ চিকেনটো ভাজা হৈ গ'ল, এয়া চাওক। এতিয়া মই এটা বাতি লৈ তাতে চিকেন ইয়াৰ পৰা মই 4 ভাগৰ পৰা মই 3 ভাগ নমাই লম, এভাগহে কুকাৰটোত ৰাখি দিম। এতিয়া মই ইয়াৰ ওপৰত ভাতৰ লেয়াৰ দি যাম এটা এটাকে, ষ্টেপ বাই ষ্টেপ। আপোনালোকে এইখিনি
এতিয়া মই ইয়াতে মই লৈছোঁ বাসমতি চাউল আধা কেজি চাউলৰ। আপোনালোকে জহা চাউলো ইউজ কৰিব পাৰে, সেইটো দিও ভাল লাগে খাই, আৰু বেলেগ যিটো ভাল পায় আপোনালোকে সেইটোৱে ব্যৱহাৰ কৰিব পাৰিব। এতিয়া মই ভাতখিনি এনেকৈ চাওক, এটা লেয়াৰ প্ৰথমতে দি ল'ম, তাৰ ওপৰত আকৌ চিকেন দিম, আৰু মই ভাজি থোৱা পিঁয়াজখিনি দিম, আৰু অলপমান মই পুদিনা পাত কাটি লৈছোঁ। আপোনালোকে ধনিয়া পাত থাকিলে ধনিয়া পাতটো দিব, ধনিয়া পাতটো দিলে বহুত ধুনীয়া ফ্লেভাৰ আহে। আৰু মই কেওৰা ৱাটাৰ ইউজ কৰিছোঁ, আপোনালোকে নাই যদি অপশ্যন নিদিলেও হ'ব, দিলে আৰু এটা ধুনীয়া গোন্ধ আহে, ভাল লাগে। এতিয়া ভাতৰ ওপৰত মই ভাজি লোৱা পিঁয়াজখিনি দি দিলোঁ, আৰু চিকেনত আমি নিমখ দিছোঁৱে, সেই গতিকে আৰু ভাতটো যেতিয়া আমি বইল কৰিছিলোঁ তেতিয়া আমি দিছোঁৱে তাতে নিমখ, সেই গতিকে ইয়াত ইউজ কৰা নাই। তাৰ ওপৰত মই পুদিনা পাত দিলোঁ, আৰু ধনিয়া পাত দিলে আপোনালোকে এইটো টাইমতে পুদিনা পাতৰ লগতে দি দিব। আৰু অলপমান মই কেওৰা ৱাটাৰ দি দিছোঁ, অলপমান দেখাই দিলোঁ আপোনালোকক। এতিয়া ইয়াৰ ওপৰতে আকৌ চিকেন অলপ দি দিলোঁ, আৰু আপোনালোকে ইচ্ছা কৰিলে এই ভাজি থোৱা এগকেইটাও এইটো টাইমতে ইউজ কৰিব পাৰিব। মই কিন্তু ইয়াতে দিয়া নাই, একেবাৰে ওপৰত ইউজ কৰিছোঁ। এতিয়া আকৌ এটা লেয়াৰ দিম, এটা লেয়াৰ হৈ গ'ল। এতিয়া আকৌ অলপমান ভাত এনেকৈ দি ল'লোঁ। এতিয়া আকৌ অলপমান পিঁয়াজ দি দিলোঁ, তাৰ ওপৰত আকৌ মই পুদিনা পাত অলপ দিম। সেম প্ৰচেছত এনেকৈ আপোনালোকে 2টা লেয়াৰ দিয়ে, 3টা লেয়াৰ দিয়ে, আপোনালোকৰ কথা। আৰু চিকেনটো এনেকৈ দি ল'লোঁ। মই মাত্ৰ 2টা লেয়াৰতে খতম কৰি দিছোঁ, ইচ্ছা কৰিলে 3টা লেয়াৰো দিব পাৰিব। তাৰ ওপৰত মই পুদিনা পাত দি দিলোঁ, পিঁয়াজ আৰু পুদিনা পাতটো দি আকৌ সেম প্ৰচেছত আকৌ ভাত কেইটামান এনেকৈ দি দিছোঁ। এতিয়া মোৰ একদম মানে ফাইনেল প্ৰচেছটো হৈ গৈছে। আৰু এতিয়া ইয়াতে ওপৰত মই বিৰিয়ানী মছলা দিম, আৰু কেওৰা ৱাটাৰ অকণমান দিম, আৰু ঘি দিম, লগতে আন্দাকেইটাও দি দিম ভাজি থোৱা। আন্দাটো অপশ্যনেল হয়, আপোনালোকে যদি খাই ভাল পায় তেনেহ'লে দিব পাৰে, আৰু যদি খাই বেয়া পায় নিদিলেও কথা নাই। এতিয়া পিঁয়াজ আৰু পুদিনা পাত আকৌ দি ল'লোঁ, আকৌ পিঁয়াজো অলপ দি ল'লোঁ। এতিয়া ইয়াতে বিৰিয়ানী মছলা অলপমান দি দিছোঁ, আপোনালোকে পূৰা ফুল 1 চামুচো দিব পাৰিব, মই আধা চামুচ দিছোঁ। আৰু ইয়াতে কেওৰা ৱাটাৰো 1 চামুচ এনেকৈ দি দিলোঁ। এতিয়া একেবাৰে শেষত মই কণীকেইটা এনেকৈ দি দিলোঁ। এতিয়া গেছটো একেবাৰে চিমত কৰি ঢাকনা লগাই ৰাখি দিম। এয়া চাওক, ঘিটো ওপৰৰ পৰা এনেকৈ দি দিব আপোনালোকে 2-3 টেবুল স্পুন বা টিস্পুন, মই টিস্পুনেই দিছোঁ, 2 টিস্পুন। আপোনালোকে তেনেকৈ ঘিখিনি দি দিলে বহুত ধুনীয়া লাগে খাই, এবাৰ ট্ৰাই কৰি চাব। 10 মিনিটৰ কাৰণে মই তেনেকৈ দমত দি ৰাখি দিলোঁ। আপোনালোকে হয়তো টাৱা ওপৰতো উঠাই দিব পাৰিব, এখন টাৱা পাতি তলত, তাৰ ওপৰত কুকাৰটো ৰাখি দিব পাৰিব। এতিয়া মই এখন প্লেটত ছাৰ্ভ কৰি দেখাই দিছোঁ অলপমান। আৰু যদি মোৰ বিৰিয়ানী ভিডিঅ'টো আপোনালোকে চাই ভাল পাইছে তেনেহ'লে এটা লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু ফ্ৰেণ্ডছৰ লগত শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব। কমেণ্ট কৰি জনাব।